একেবাৰে চিৰ বিদায় হৈ তেওঁ স্বৰ্গবাসী হ'ল। আমি এনেকুৱা দুখ এনেকুৱা মানে বেয়া লাগিছে ক'বলৈ ভাষা নাই। আমি তেওঁক যদি বিচাৰি অনা ঠাই হ'লে আমি আনিব গ'লো হয় এনেকুৱা লাগিছে। গতিকে তেওঁ স্বৰ্গবাসী হ'ল, পৃথিৱী এৰি সকলোকে এৰি গুচি গ'ল। তেওঁ যাতে তাত স্বৰ্গত ভালকৈ ঠাই পায়, শান্তিৰে ভওক। আমাক সকলোকে তেওঁ যাতে আশীৰ্বাদ কৰক। কিনো ক'ম, এইখিনিয়ে কৈ আৰু আমাৰ মন আমি নিজে বুজাবলগীয়া হৈছে। তেওঁৰ কথা, তেওঁৰ গানবোৰ শুনিলে, তেওঁৰ মাত কথাবোৰ শুনিলে তেওঁ আজি পৃথিৱীতে আছে নেকি, আঁতৰি যোৱা নাই নেকি এনেকুৱা লাগে। কিন্তু কি কৰিম, তেওঁক ভগৱানে আঁতৰাই লৈ গ'ল। আমি বহুত দুখ পাইছোঁ, বহুত অন্তৰত আঘাত পাইছোঁ। হ'লেও আমি এতিয়া কি কৰিম, আমি স্বৰ্গৰ পৰা তেওঁক আনিব নোৱাৰোঁ। যাতে তেওঁ স্বৰ্গত ভালকৈ ঠাই পাওক, শান্তিৰে থাকক, এইটোৱে আমাৰ সকলো ৰাইজৰ কামনা। কিনো কওঁ, ক'বলৈতো বহুত শব্দই আছে, কিন্তু এতিয়া মুখত ক'বলৈ এটা শব্দও নাই। সেয়েহে কামনা কৰিম জীৱিত কালত তেখেতে আমাৰ মাজত যেনেদৰে আছিলে বৰ্তমানো আমাৰ সকলোৰে হৃদয়ত বসবাস কৰক। তোমালোকে